নমস্কাৰ বন্ধুসকল, শেহতীয়াকৈ যি হাইস্কুল শিক্ষান্ত পৰীক্ষা 2020 বৰ্ষৰ ৰিজাল্ট ঘোষণা কৰা হৈছিলে তাৰ অসমৰ ভিতৰত প্ৰথম 10টা স্থান দখল কৰিবলৈ সক্ষম হোৱা ল'ৰা ছোৱালী কোনে কি মেধাৱী ছাত্ৰ ছাত্ৰীয়ে স্থান দখল কৰিলে মই আপোনালোকৰ মাজত নামকেইটা দেখুৱাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াৰ ভিতৰত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছিলে ধৃতিৰাজ বাস্তৱ কলিতা পদুম পুখুৰী হাইস্কুল দৰং 595 মাৰ্ক। দ্বিতীয় স্থান লাভ কৰিছিলে অলংকিতা গৌতম বৰা সল্ট ব্ৰক স্কুল ডিব্ৰুগড় 594 মাৰ্কছ। তৃতীয় পজিশ্যনত আছিলে দেৱসীমা প্ৰিয়া বৰা জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰ লখিমপুৰ 591 মাৰ্কছ। জ্যোতিষ্মা দেৱ শৰ্মা শংকৰদেৱ শিশু বিদ্যানিকেতন নলবাৰী 591, চাংকি জি বাল্টন ST Mary HS গুৱাহাটী কামৰূপ মেট্ৰ' 591। ফ'ৰ্থ নম্বৰত আছিলে নমস্যা ডেকা লিটল ফ্লাৱাৰ্ছ স্কুল নলবাৰী 590 মাৰ্কছ। হিমাশ্ৰী শৰ্মা দক্ষিণ গুৱাহাটী জাতীয় বিদ্যালয় কামৰূপ M 590 মাৰ্কছ। পঞ্চম স্থানত আছিলে মানস উত্তম নেওগ নিমনি আদৰ্শ জাতীয় বিদ্যালয় ডিব্ৰুগড়, তেখেতে পাইছিলে 589 মাৰ্কছ। অংকুৰ জ্যোতি বেজবৰুৱা উদয়ন শান্তি নিকেতন বেজেৰা কামৰূপ R 589 মাৰ্কছ। হীৰক জ্যোতি বৈশ্য কাৰিয়া হায়াৰ ছেকেণ্ডাৰী স্কুল নলবাৰী 589 মাৰ্কছ পাবলৈ সক্ষম হৈছিলে। ষষ্ঠম স্থানত আছে হৰ্ষবৰ্ধন মহেশ্বৰী মৰিয়ান হাইস্কুল বৰপেটা 588 মাৰ্কছ। হৰিদ্ৰ বৰা চেক্ৰেড হাৰ্ট হাইস্কুল গোলাঘাট 588 মাৰ্কছ। ৰঞ্জু জ্যোতি বৰুৱা জ্ঞানজ্যোতি একাডেমী নাৰায়ণপুৰ লখিমপুৰ 588 মাৰ্কছ। হিমাশ্ৰী বৰুৱা ফুলেশ্বৰী গাৰ্লছ HS স্কুল 588 মাৰ্কছ শিৱসাগৰ। সপ্তম স্থানত অভিলাষা দত্ত ST মেৰিজ হাইস্কুল নৰ্থ লখিমপুৰ 587 মাৰ্কছ। জালক জালান ST এণ্টনিছ ইংলিছ স্কুল নগাঁও 587 মাৰ্কছ। অষ্টম স্থানত আনিশা ৰয় হলি ক্ৰছ HS স্কুল কাছাৰ 586 মাৰ্কছ। নিখিলেশ দত্ত শংকৰদেৱ বিদ্যানিকেতন ৰামদিয়া কামৰূপ R 586 মাৰ্কছ। চিমৰান বৰা ব্ৰকফিল্ড স্কুল লখিমপুৰ 586 মাৰ্কছ। অন্তৰিক্ষ হাজৰিকা নামটি চাৰিআলি জাতীয় বিদ্যানিকেতন শিৱসাগৰ। আৰু আছে আপোনাৰ অৱেশা চাং কাকতি ডন বস্কো হাইস্কুল দমদমা তিনচুকীয়া 586 মাৰ্কছ। আৰু নৱম স্থানত আছে ভৃগু মোহন কুমাৰ শ্ৰীমন্ত শংকৰদেৱ বিদ্যালয় দৰং 585 মাৰ্কছ। আৰু ৰাজদীপ বৰুৱা শংকৰদেৱ শিশু নিকেতন কাকডঙ্গা গোলাঘাট 585 মাৰ্কছ। নিহাৰিকা ভৰালী গোলাঘাট জাতীয় বিদ্যালয় 585 মাৰ্কছ গোলাঘাট। শিল্পী শিখা দত্ত পলাশতাল কাছমাৰী হাইস্কুল নগাঁও, তেখেতে পাইছে 585 মাৰ্কছ। মাছুম মেহতাব শংকৰদেৱ শিশু নিকেতন বাহাৰঘাট নলবাৰী। ইমন বৈশ্য শংকৰদেৱ শিশু নিকেতন বাহাৰঘাট নলবাৰী। অভিনৱ গগৈ ST জোচেফ হাইস্কুল মৰাণঘাট শিৱসাগৰ 585 মাৰ্কছ পাবলৈ সক্ষম হৈছে। নৱম স্থানত আছে অবিনাশ কেওট ST ষ্টিফেন্স হাইস্কুল তিনচুকীয়া 585 মাৰ্কছ। অনন্যা মেধি আছাম জাতীয় বিদ্যানিকেতন নুনমাটি কামৰূপ M 585 মাৰ্কছ। নীৰজ খেতন হেপ্পী চাইল্ড স্কুল গুৱাহাটী কামৰূপ M 585 মাৰ্কছ। দশম স্থানত আছে পূজা বেনাৰ্জী শংকৰদেৱ শিশু নিকেতন বহাৰী বৰপেটা 584 মাৰ্কছ। আৰু ইয়াৰ পিছত প্ৰেৰণা ডেকা বঙাইগাঁও HS স্কুল EM 584 মাৰ্কছ বঙাইগাঁও। আৰু ইয়াৰ পিছত আছে পাৰ্চা তাছিম বৰভূঞা কাছাৰ কলগেট স্কুল 584 মাৰ্কছ কাছাৰ। নন্দিতা কোঁৱৰ ST জেভিয়াৰ স্কুল ডিব্ৰুগড় 584 মাৰ্কছ। ভাৰ্গৱ জ্যোতি দাস শংকৰদেৱ বিদ্যানিকেতন ৰামদিয়া কামৰূপ R
Alindita Kolita Sankardev Sikuniketan Karbi Anglong 584 marks. Duji Bikas ST Mary High School North Lakhimpur. Ankita De Good Samartian English School Nogao. Ritik Kumar Sut Pranjal Memorial Academy Nogao 584 marks. Sasanko Haloi Adorsho Bidya Niketan Nalbari. Misbahul Karim Little Star School Sariali 584 marks. Sunit বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটোত নটিফিকেশ্যন অল কৰি দিয়ক ধন্যবাদ